বেয়াকে নাপাব গুড মৰ্নিং এভৰিৱান মই লাকিপুৰে মোৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি যাম পদুমণি আই থানলৈ কিয়নো মোৰ অকণমান আই দেখা দি থকা নিচিনা হৈ আছে মানে এমাহ ডেৰমাহ ধৰি মাজে মাজে হৈ আছে গতিকে আজি ভাবিছোঁ শৰাইখন দি থৈ আহোঁ আৰু আপোনালোকক লগতে লৈ যাওঁ গতিকে মই এতিয়া মানে মই ৰেডি হৈ লওঁ তাৰপিছত লগ পাই আছোঁ বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর চুপাখনা প্রেমর চুপাখনা প্রেমর চুপাখনা ইয়ার বাহির করে হুয়ানা খুরেরে দিয়ানা প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর চুপাখনা গীতেৰে খুবেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা এতিয়া মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া আমাৰ ৰাজেন হাই কওক হাই তোক নিনো যাব মন আছে আমি গৈ আছোঁ পদুমণি থান আৰু ই ঘৰৰখীয়া হয় নাই কৈ মই ঘৰৰখীয়া বুলি কওঁ মই ঘৰৰখীয়া এই ঘৰৰখীয়া আৰু আমি আজি থাকিম নহয় তাতে তাত আইতা ঘৰ মাইনাবাৰ ঘৰ নাযা যাব মন আছিলে হয় নাই কিন্তু এতিয়া নিনিয়ে আমি এতিয়া গৈ লওঁ আজি যিহেতু দেওবাৰ গতিকে আজি থানত বহুত বেছি মানুহ এই লাইন দেখিছেনে আৰু আমি প্ৰথমতে গৈ ভৰি হাত তিয়াই লৈছোঁ এফালে চাকি দি আছে মানুহে পাৰবোৰ দেখিছেনে ইমান পাৰ আছে আৰু এয়া পুখুৰীটোৰ পাৰত বহি পিনি ফটো এখন মাৰিব মন থাকি গ'ল পাহৰি গুচি আহিলোঁ পাৰবোৰক ইমান ভাল লাগে আৰু এই চাকি জ্বলোৱা এইটো ঠাই চাকি গছ জ্বলোৱাৰ পিছতে যে আঁতৰাই দিয়ে ইমান বেয়া লাগে সেই মানুহগৰাকী দেখিছেনে চাকিবোৰ ডাষ্টবিন এটাত ভৰাই আছে আমি কিমান মানে চাকি গছ হেঁপাহেৰে জ্বলাওঁ আৰু লগতে অকণমান দেৰি পিছতে তেওঁলোকে সেনেকৈ পেলাই দিয়ে ইয়াত বুলিয়ে নহয় চবতে পেলায় মনটো বেয়া লাগে কিন্তু উপায়ো নাই ইমান বেছি চাকি হৈ যায় গতিকে কিবা এটাতো কৰিবই লাগিব বাৰু যি কি নহওক আমি শৰাইখন ঠিক কৰি লওঁ দুইজনী মা গৈছিলে দুইগৰাকী শৰাই ঠিক কৰিলে আৰু এয়া মন্দিৰৰ ভিতৰ মানে থানৰ ভিতৰৰ ভাগ আমি লাইন পাতি আছোঁ আৰু একদম প্ৰথমতে আমি আছোঁ থানৰ ওচৰতে আছে হৰিনন্দন আমি তাতে সোমালোঁ ঘৰতে ভাত খোৱা কথা আছিলে কিন্তু দাদাই ক'লে ইয়াতে ভাতটো খাই যাওঁ আৰু আমিও বহুত দিন খোৱা নাছিলোঁ বাহিৰত গতিকে আমি ভাত খাবলৈ ল'লোঁ ইমান ধুনীয়া দেখিছেনে পৰিৱেশটো মানে চব ভিতৰৰখিনি বাঁহৰ হৰিনন্দনত আহি পিনি কেনেকুৱা লাগিছে বেয়াকৈ নক'বা ন কেমেৰা ভিডিঅ'ত বেয়াকৈ নক'বা বুলি কৈছোঁ আকৌ কোৱাচোন একদম মজা সো নাইস কিমান টাইম বহিলা আধা ঘণ্টামান দিব আমি আশাবাদী ব'লা অনুভৱ কেনেকুৱা লাগিছে হাতত এঘণ্টা সময় আহিব সময় লৈ আহিব লাগিব
খাবলৈ বুলি আমনি দৰে মানুহবিলাক মা কেনেকুৱা লাগিছে আইঅ আমি প্ৰথমতে নিৰামিষ থালি লৈছিলোঁ তাতে আছে দালি মাটিমাহৰ খাৰ পনীৰ আৰু বুট কচু চালাড নেমু তেনেকৈ দিছিলে তাৰপিছত চিকেন অৰ্ডাৰ কৰিলোঁ কিন্তু চিকেনটো খোৱাৰ পিছত টেষ্টটো বেয়াহে হৈ গ'ল নিৰামিষে ভাল আছিলে মানে তেতিয়া আমাৰ আলোচনাবোৰ হৈ আছিল যে মাংসটো নোলোৱা হ'লে ভাল আছিলে কাৰণ নিৰামিষটো ইমান বেছি ধুনীয়া আছিলে আমি টেষ্টটো বহুত বেয়া কৰি পেলালোঁ But I